শেহতীয়াকৈ দেখা গ'ল যে অসম কেবিনেটে গো মাংস বন্ধ কৰিছে। হোটেলত বিক্ৰী কৰিব নোৱাৰিব, ৰেষ্টুৰেণ্টত বিক্ৰী কৰিব নোৱাৰিব, অৰ্থাৎ ৰাজহুৱা স্থানতো গো মাংস বিক্ৰী কৰিব নোৱাৰিব। এতিয়া কথা হ'ল যে আজি কিছুদিনৰ পৰা দেখা গৈছে যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই গো মাংসক লৈ তেওঁলোকৰ ক্ৰিয়া প্ৰতিক্ৰিয়া চলি আছিল, বিভিন্ন বাক বিতণ্ডা চলি আছিল। এতিয়া কথা হ'ল যে একাংশ খ্ৰীষ্টান আৰু মুছলমানসকলৰ যি খাদ্য আছিল গো মাংস, এই গো মাংসক লৈ ৰাজনীতি কৰাটো আচলতে বন্ধ হ'ব লাগিছিল। দেখা গৈছে যে চামগুৰি নিৰ্বাচনৰ পাছত ৰকিবুল হুছেইন ডাঙৰীয়াই হাতত ভিডিঅ' লৈ তেওঁ কৈছিল যে বিজেপিয়ে মুছলমানৰ ভোট গো মাংস খুৱাই লৈছে। তাৰপিছত যি বাক বিতণ্ডা চলিছিল, দেখা গৈছে যে ৰাজ্যখনত এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু আজি শেহতীয়াকৈ দিল্লীত যি অসম কেবিনেট হৈছিলে, সেই কেবিনেটত গো মাংস বন্ধ কৰা হৈছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া বা চৰকাৰক অনুৰোধ জনাইছোঁ প্ৰথমতে যে যি তেওঁলোকে এই সিদ্ধান্তটো লৈছে, এই সিদ্ধান্তটো প্ৰত্যাহাৰ কৰিব লাগে। তাৰ এটাই কাৰণ যে এইটো হৈছে এটা খাদ্য, মানুহৰ এইটো নৈতিক অধিকাৰ, এয়া মানুহৰ অধিকাৰ, মৌলিক অধিকাৰ। এই মৌলিক অধিকাৰ কাঢ়ি নিয়াৰ কাৰো ক্ষমতা নাই। গতিকে মোৰ আজিৰ কেবিনেটক এই যি সিদ্ধান্ত, এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আমি নেমচৰ ফালৰ পৰা আমি দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে ৰকিবুল হুছেইনৰ কাৰণে ধৰ্মীয় সংখ্যালঘু লোক বা খ্ৰীষ্টান লোকসকলৰ যি খাদ্য গো মাংস, এই খাদ্যটো আপোনালোকে বন্ধ কৰিব নালাগে। আৰু ইয়াৰ বাবে আজি যি সিদ্ধান্ত লৈছে, ইয়াৰ বাবে দায়ী কিন্তু আমি দিম ৰকিবুল হুছেইন ডাঙৰীয়া। ৰকিবুল হুছেইন ডাঙৰীয়াই এনেকুৱা বাক বিতণ্ড কৰাৰ কাৰণে হয়তো আজি এই সিদ্ধান্ত লৈ অসমত গো মাংস বন্ধ কৰিছে বা নিষেধ কৰিছে। গতিকে আমি পুনৰবাৰ নেমচৰ ফালৰ পৰা অসম চৰকাৰক আমি দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ যে তেওঁলোকে আজি যিটো গো মাংস বন্ধৰ যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত তেওঁলোকে প্ৰত্যাহাৰ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।